Assalamu alaikum and hi everyone, welcome back to Sabira Khomia Blogs আৰু ভিডিওটো আপলোড দিওতে দেৰিয়ে হৈ গল আৰু এইটো হৈছে 25 ডিসেম্বৰ দিনাখন ক্ৰিসমাছৰ দিনাখন এনন হাজবেণ্ডৰো ছুটি আছিল লগতে হাতৰ স্কুল বন্ধ আছে এতিয়া উইন্টাৰ ভেকেশন চলি আছে যিহেতু ইনাৰটো 8 তাৰিখে খুলিব আৰু আয়ানৰ খুলিব 8 তাৰিখে কি বুলি কয় 2 তাৰিখৰ পৰা খুলিব আৰু তাৰপিছতে তাতে সেই এলিমেন্টছ মল আহিলে তাতে এইবিলাক গেম খেলা আছিল তো আইনো অলমান হেয়া চক মানে পুৰা একদম বেলুন ফুটালে তাতে মইও অলমান ফুটালো ইনাই বাপেকৰ হেল্প লৈ ফুটালে মোৰ হাতৰ পৰা এটা মানে নুফুটিলে বাকি কিটা ফুটিলে 5 বাৰ ফুটাবলৈ চান্স দিয়ে এটা মানুহক আৰু ইয়া কোনো ধৰণৰ পইচা লোৱা নাছিলে যেহেতু আমি তাতে যাও বা হেৰি থাকে কাৰণে আমাৰ কাৰ্ড আছিল তো কাৰ্ডত হেদিনাখন অফাৰ আছিল তো সেই কাৰ্ডটো পাই আমাৰ মানে ৰিচাৰ্জ বেলেন্স থাকে আৰু তো সেই তাৰ পৰাই আমি কৰি মানে খেলিছিলো যেহেতু বেলেন্স আছিল কাৰণে আৰু যদি বেলেন্স নাই তেতিয়া কিবা 100 रुपीस নাই নেকি কিবা মানে থাকে আৰু কিন্তু আমাৰ ওচৰত বেলেন্স আছিল কাৰণে তো আমি মানে একদম হেদিনাখন একো নকৰাকে অকল কাৰ্ডৰ পৰা মানে হেৰি কৰাই ললো সোৱাইপ কৰি প্লে 5টা গেম পালো 100 रुपीसত 100 रुपीस মানে 120 কিবা বেলেন্স আছিল তো 100 रुपीसৰ আমি গেম ললো আৰু এফালে মলটো চকচন কিমান ধুনিয়া সজাইছে আৰু এফালে চাব দেই এজন মানুহ একদম পুৰা মেজিক দেখাই আছে তাৰে মানে অলপমান ক্লিপ লৈছো আপোনালোকক দেখাবলৈ কাৰণে ইমানই ধুনিয়া লাগিছে এফালে ইনাৰ পাপাই চক পুৰা একদম একেবাৰতে আৰু 5টা মানে তা হেৰি দিছিলে ফুটাবলৈ কাৰণে 5 বাৰে মানে পুৰা ফুটিছে আৰু এনেকুৱা তাৰপাছতে মোৰ হাতৰ পৰা এটা মিছ হ'ল আয়ানে 2বাৰ খেলিলে তাৰ মানে চান্স 2বাৰ খেলিলে তো আয়ানৰ পৰা দুটা নে কিটা মিছ হ'ল বাকি কিটা হি কিন্তু ধুনিয়া খেল কৰিলে সবতকে বেছি আৰু ইনাৰ পাপাও এটা মিছ হৈছিল নেকি সকে মই ইমান মানে মনত নাই ভিডিওটো চালে মই গম পাম কিন্তু মোৰ হাতৰ পৰা এটা মিছ হৈছিল মোৰ মনত আছে এইয়া তো সেয়া মোৰ ফালে আহিলে সক কিন্তু মোৰ মানে মই যেতিয়া মানে ফুটাব ললো হাজবেণ্ডে ভিডিওটো মানে এনেকা বনালে কি ধৰিবই নোৱাৰিলো মানে যেতিয়ালৈকে ফুটিলে বা তথাপিতো ধৰিব পাৰি নোৱাৰা নহয় এটো মিছ হয় নেকি প্ৰথমতে মিছ হয় মোৰ নে এটো ফুটিছিলে মই পাহৰিলো দেই কোনবা এটা মিছ হয় মুঠতে 5 বাৰ চান্স থাকে তো তাৰে 4 বাৰ ফুটাও দৰো এবাৰ মিছ হৈছে যেহেতু মানুহ আহি আছে মানে বন্ধুকটোত মানে যোনটো গুলি আছে গুলি বুলিও নহয় আগত একদম পিনৰ নিচিনা আছে দেখা পাইছে তো হেতু কাৰণে পটকে গাছাত মানুহৰ লাগি যাব পাৰে তো হেতু কাৰণে মানে অকমান মানে কেয়াৰফুলি মানে হেই কৰিব লগা হৈছে আৰু হেতি একদম ওপেন হেৰিতে কৰিছে গ্ৰাউণ্ড ফ্লোৰতে আৰু তাতে মানে এখন মানে এনেকে শপ লাগিছিলে যোনটো মানে বাৰ্থডে পাৰ্টি কাৰণে মানে আপোনালোকে মানে ঘৰত তেওঁলোকক মাতিলেও মানে আহিব পাৰে বা পাৰ্টি হলতো যদি পাৰ্টি মানে অৰ্গানাইজ কৰিছে তেতিয়াও তেওঁলোকক কন্টেক্ট কৰিব পাৰে তেওঁলোকৰ ইনষ্টাগ্ৰামত আইডি আছে টিকল বক্স বুলি কৈ পেলে আপোনালোকে সাৰ্চ মাৰিলে আহি যাব তো তাতে মানে যিমান লছলি আসলে হেতি মানে হেনাহন সবকে এনেকে ফ্ৰীকে মানে কোনো ধৰণৰ পইচা লোৱা নাছিলে আৰু এনেকে মানে সবকে মানে গ্লিটাৰ টাইপৰ পেনে হয় তো তাৰ দিয়ে মানে এনেকে সবৰ হাততে মানে ড্ৰয়িং কৰি দিছিলে ইনাৰ হাততে এটা বাটাৰফ্লাই আৰু এটা সাইডত ক্ৰিসমাস ট্ৰি ড্ৰ কৰিছিলে আৰু আইনৰ হাতত আইনে কলে ডৰেমন লাগে বুলি তো ডৰেমন টাইপৰ একদম সিমিলাৰ নাই হোৱা কিন্তু তথাপিতো কৰিছে আৰু যিমানে জিনহ কৰি দিছে আৰু লছলি তাতে মনটো খুশি হৈ গৈছে আৰু এসক ইফালে মই যে কৈছিলো লৰাজনে পুৰা একদম মেজিক দেখাই আছে বুলি এইজন সব মানে কিমান টেলেন্ট আছে লৰাটো পুৰা মেজিক বুলিও নহয় আৰু মানে এনেকে টেলেন্ট দেখাই আছে আৰু নিজৰ আমি এটো মল আহিছিলো এলিমেন্টছ মল বাহিৰ ফালে এনেকে অলমান লাইটিং লগোৱা আছে আৰু অকমান ডেকোৰ কৰা আছে বহুত বেছি নহয় ভিতৰ ফালে অকন বেছি আছে আৰু এটা ঘৰৰ ওচৰত পৰে তেতে কাৰণে আমি বেছিভাগ এটোতে আহো তো ভাল লাগিছে তাৰপিছত ভাবিলে আমি এখন ঘূৰি পকি যাওঁ তাৰপিছতে এটো ঘৰৰ ওচৰতে পৰে এটো আসলে বেছি ওচৰ হয় কিন্তু এটো আমাৰ মান যোৱা নহয় মানে কাৰো ইমান ভাল নালাগে কিন্তু মানে বাহিৰ ফালৰ পৰা ডেকোৰেশন ক্লিপ বহুত ধুনিয়া কৰে এটো হেতু মালৰ কম্পেৰিজনত আৰু তাৰপাছতে ভাবিলে কি এটো বাহিৰ এনে অলপমান আপোনালোকৰ কাৰণে ক্লিপ লৈ লওঁ চাওক এটো কি ধুনিয়া হৈ যায়ছে ক্ৰিসমাস বুলি আৰু ইফালে টস কৰা হ'ব যে আমি বাইকত যাম নে কাৰত যাম তো কোনটো কি হয়
তো যদি 5 আহে অঁ এইটো হেডছ হয় তেতিয়াহ'লে আমি যাম গাড়ীত কাৰত আৰু যদি টেইলছ আহে তো ইণ্ডিয়া লিখা আছে বেকত তেতিয়াহ'লে আমি বাইকত যাম তো কইন ফ্লিপ হ'ব আৰু 3বাৰ ফ্লিপ হ'ব সেই 3বাৰ এবাৰটা হ'ব কি 3বাৰ ফ্লিপ দুবাৰ কি কৰিবি ঠিক আছে এবাৰে ফ্লিপ হ'ব আৰু ফ্লিপ হ'ব যি আহিব তো অন ইয়ৰ মাৰ্কছ গেট সেট গো চবৰে বাইকত যাবলৈ মন আছে সাৰপ্ৰাইজ আছে বাইক বাইক চবৰে যাবলৈ বাইকতে মন আছিলে অকল মানুহজনৰ মন আছিলে গাড়ীত যাবলৈ বাইকত মানে কি হয় কি পাৰ্কিঙৰ সুবিধা ধুনীয়াকৈ পাওঁ আৰু লগতে মানে কি ট্ৰেফিক থাকিলেও গলিয়ে গলিয়ে সোমাই পেলাই মানে ফটাফট আহিব পাৰি গাড়ী হৈ গ'লে কি হয় কি এতিয়া খ্ৰীষ্টমাছৰ টাইম তো ভিৰো বহুত পাৰ্কিঙো পাবলৈ দিগদাৰ যি বিচাৰে সেইটোকে পায় সেইটোকে সেই হৈ যায় এইফালে আমি হেলমেট পিন্ধি অডিয়েন্স আছিলে সেইটো মানে বাইকৰ আছিলে তো সেইটো কাৰণে ঠাণ্ডা বহুত আছে আচ্ছা পিন্ধি লৈছে বলক আমাৰ লগত বাইকত মোৰ পিছফালে তাত লাইটটো যে পোহৰ আহি আছে তো ক্ৰিছমাছ ষ্টাৰ লগাই থৈছে মানুহ ঘৰত অঁ ৰ'ব বেক কেমেৰা দি দেখা পাই নি চলিটো ইনাৰ ফ্ৰেণ্ডৰ ঘৰত লাইটটো বেছি আছে কাৰণে ধৰিব নোৱাৰি আৰু চকীটো এইটো আৰু ইফালেকেইটা বাইকত বহি ৰেডি যাওঁ কন্যান সিফালে পাই নি আছে মাৰি আহিলে ঘৰতে আছিলোঁ দিনটো যিহেতু এওঁৰ হাজবেণ্ডৰ অফিচৰ কাম আছিলে সেইকাৰণে আয়ান ক'ত ইনাই এইমাত্ৰ স্কুলৰ পৰা আহি পাইছে দীঘলীয়া ছুটি আৰু মুখত বহুত হাঁহি আছে কেলে কি এই গিফ্ট পাইছে সেই গিফ্টটো খুলিব কাৰণে মানে কেতিয়া খুলিমকৈ লাগে গিফ্টটো পালে বেষ্ট এইবোৰ বনোৱাৰ কাৰণে ঘৰত বনোৱা হৈছিলে সেইটো খুচিতে আৰু তাৰ কাৰণে প্ৰাইজো পাইছে কিছুমান ল'ৰা ছোৱালীবোৰে তো ইনায়া ইজ ওৱান অফ দেম ইনায়া এক্সাইটমেণ্ট হৈ আছে নে খুলিবৰ কাৰণে ঠিক আছে খোলা গিফ্টটো খোলা চাওঁচোন কি হয় গিফ্টত ওপেন কৰা ইজি হয় একদম অঁ ল'ৰা ছোৱালীবোৰ এনেই গিফ্ট লৈ পেলাই এটা এক্সাইটমেণ্ট থাকে সিহঁতক দিছে সেই জেলত যে খাই যে কেৰিবোৰ যে সেই প্লেটখন আৰু চামুচ এখন দিছে গ্লাছ নিদিলে অকল চামুচ এখন আৰু প্লেট ভাল দিছে কোৱালিটিটো ভাল জিনা এখনতে ভাত খাব নেকি এনেকুৱা লাগিছে খানাই নাই তো এয়া চাওকচোন ঘৰৰ আগতে মানে ইনায়নে খেলি আছিলে চাইকেল চলাই থাকোঁতে গেটৰ ওচৰতে পাৰজনী ওপৰৰ পৰা কাৰেণ্ট লাগি পৰিলে নে কি লাগি পৰিলে নাজানো কিন্তু মানে খোজকাঢ়িবও পৰা নাই উৰিবও পৰা নাই তাৰপিছত ৰাতিটো আনি ৰাখিলোঁ আৰু নেক্সট দিনা মানে মই ৰাতিয়ে হালধি আৰু মিঠাতেল গৰম কৰি পেলাই লগাই দিলোঁ 2-3বাৰকৈ কুচন চুচন পাৰি দিলোঁ ৰাতি তেনেকৈ থাকিলে আৰু নেক্সট দিনা ঘৰৰ ভিতৰতে ৰাতিপুৱা আমি শুই উঠি আহি দেখিছোঁ আগফালৰ ৰুমটোতো উৰি আছিলে তাৰপিছত মই দৰ্জাখন খুলি পেলাই আৰু যাবলৈ দিলোঁ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকৰ আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পুনৰ এটি নতুন ভিডিঅ'ত আকৌ এবাৰ লগ পাম ষ্টে ছেফ ষ্টে হেল্ডি আল্লাহ হাফিজ বাই বাই